আৰু আজি মোৰ সৈতে আছে কীবৰ্ডত প্ৰীতম, বাঁহীত দাদু, গীটাৰত ঈশানু, ড্ৰামত অংশুমান, পাৰ্কুশ্যনত পাপুদা, আন এখন কীবৰ্ডত আছে শ্যামল দা, ঢোলত আছে দিগন্ত আৰু বেছ গীটাৰত আছে দীপুদা। আমাৰ সকলোৰে তৰফৰ পৰা আপোনালোক সকলোলৈকে শ্ৰদ্ধা নিবেদিছোঁ। অসমীয়া নৱবৰ্ষৰ পলমকৈ হ'লেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আপোনালোকে এনেদৰে উপস্থিত হৈ আমাক উৎসাহিত কৰাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আমাৰ অনুষ্ঠান চাই আপোনালোকে ভাল পাব। আমি চেষ্টা কৰিম এটি সুন্দৰ সংগীতৰ সন্ধিয়া আপোনালোকক উপহাৰ দি যাবলৈ, আৰু আপোনালোকৰ পৰাও সহায় সহযোগিতা, মৰম আৰু আশীৰ্বাদ কামনা কৰি আমাৰ অনুষ্ঠান আগবঢ়াবলৈ লৈছোঁ। আৰু এইখিনিতে উদ্যোক্তাসকলকো অশেষ ধন্যবাদ জনাইছোঁ আমাক আমন্ত্ৰণ জনোৱাৰ বাবে। ধন্যবাদ। এইবাৰ গাবলৈ ওলাইছোঁ আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ, অতি মৰমৰ সদ্যপ্ৰাত ৰাজীৱ দাৰ এটি গীত। তেখেতলৈ পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জনাই
ৰাধা